যাব সেইকাৰণে গাড়ীখনকে লৈ যাম আপোনালোকে বলক এই গাড়ীখন লৈ গৈ আছোঁ মই লেটুকেটু ৰিজৰ্ট আপোনালোক মানুহ হয় নাই দাদা 1 কেজি মান মাংস দি দিব কেজি কেনেকৈ চলি আছে 280 1 কেজি মানে কিবা এটা মিলাই মিলি ল'ব আৰু 1 কেজি মান দিয়ক সাবস্ক্রাইব কৰি ল'ব আৰু স্কিপ নকৰাকৈ চাই থাকক আপোনালোকক সম্পূৰ্ণ ভিডিঅ'টো দেখাম এই আমি ফাইনেলি আহি পালোঁ লেটুকেটু ৰিজৰ্ট আপোনালোকে চাবলৈ পাই আছে এয়া চক লেটুকেটু ৰিজৰ্ট আমাৰ এজন হৈ গ'ল বিৰু উস্তাদ এজন হৈ গ'ল বিকি গুপ্তা আমাৰ সিদ্ধাৰ্থ শৰ্মা এইফালে আমাৰ জানে আপোনালোকে পপুলাৰিটি মানুহ ফেচবুকত এজনৰতো আপোনালোকে জনপ্ৰিয় হৈ আছে আমাৰ বিটুদা ব'লক তেতিয়াহ'লে আমি আগবাঢ়ি যাওঁ চবকে দেখাবলৈ আৰম্ভ কৰোঁ ভিতৰ চোৱা কেনেকুৱা কি ধৰণৰ আপোনাৰ ভিতৰ পৰিৱেশটো দেখাওঁ সংগা দলুং আমি ভিতৰলৈ সোমাই যাওঁ বগৰী গছ সুন্দৰ একদম মানে ইয়াত সেয়া দাদা এজনক লৈ যাব দেখা পাইছোঁ খৰিকা গাহৰি মাংসৰ খৰিকা আজি বৰষুণৰ বতৰ তথাপিও আহিছোঁ আৰু ইয়াত আপোনালোকে থাকিবও পাৰিব এইটো দেখিছে এইটো আৰামত আপোনালোকে থাকিব পাৰিব কেতিয়াবা যদি আপোনালোকে যদি মাজুলীত আহি যদি কেতিয়াবা যদি প্ৰব্লেম পৰে নেয়া বজাৰ ওচৰতে আপোনাৰ নেয়া বজাৰ পৰা আপোনাৰ 15 মিনিটৰো ৰাস্তা নহয় আপোনাৰ ইয়াৰ পৰিৱেশটো চাব পাৰিব পুৰা মজা হুলস্থুলীয়া পৰিৱেশ নহয় পুৰা নিজান এনে আহি এনে কেনেকুৱা লাগিছে এই আপোনালোকে চাৰিওফালে দেখিব পাইছে যে ইয়াত কিমান ধুনীয়া ধুনীয়া পৰিৱেশ হৈ আছে চাৰিওফালে যেন সম্পূৰ্ণ প্ৰাকৃতিক পৰিৱেশেৰে হয় ভৰপূৰ হৈ আছে ইয়াত আহিলে মানুহৰ মন এনে প্ৰাকৃতিক সৌন্দৰ্যৰ লগত মিল হৈ যাব পাৰিব মাৰি থকাৰ নিচিনা পাইছোঁ ৰোহিত দা কিবা ক'ব বহুত ভাল লাগিছে প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ চহৰীয়া সেই হুলস্থুলীয়া পৰিৱেশৰ পৰিৱৰ্তে ইয়াত এক সূক্ষ্ম সহজ সৰল আৰু প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ ঠাই খুব ভাল লাগিলে আহি আৰু বহুত অৰ্ধনিৰ্মিত হৈ আছে কিছুমান ঠাই সেইখিনিও বনাই হৈ লোৱাৰ পাছত আৰু ভাল লাগিব কিবা ক'ব নি নাই ঠিকে আছে ন মজা পৰিৱেশ এই আমাৰ বিৰু উস্তাদ বহুত মৰম লাগে এইটো মোৰ সৰুৰ পৰাই বহুত একেলগে ডাঙৰ দীঘল হ'লোঁ বহুত দিনৰ মূৰত লগ পাইছোঁ ব্যঞ্জৰ কি ক'বা কি ক'ম আৰু ৰোহিত দাই আৰু বিকি দাই ক'লে আৰু সেইটোৱে আৰু চেম
আৰু খুব ভাল লাগিছে, ভাল লাগিছে না আজি ইয়াত আহি? বহুতো ভাল লাগিছে, এনেকে চাওক, আপোনালোকে উপভোগ কৰক। যদি মোৰ চেনেলটো যদি ছাবস্ক্ৰাইব কৰা তেতিয়াহ'লে কি কৰিব লাগিব? ছাবস্ক্ৰাইব কৰি দিয়ক, লাইক বেল আইকনটো দবাই দিয়ক আৰু ছাবস্ক্ৰাইব কৰক আৰু ইমানে ক'ম আৰু। ধন্যবাদ। অকলশৰীয়া কি নিজানত বহি ইমান কি চিন্তা কৰিছা হে? এই দৃশ্যটো দেখি ভাল লাগিছে, কিবা এটা ভাল লাগিছে মানে মনটো। সেইকাৰণে ইয়াত মানে চিন্তা চৰ্চা কৰিবলৈ বিৰাট ধুনীয়া জেগা। চিন্তা চৰ্চা কৰিবলৈ ধুনীয়া জেগা ন? আল্টি জেগা কিন্তু দেই, ইয়াত মই বিচাৰোঁ চবে আহক, উপভোগ কৰক এইটো জেগা। কিমান ধুনীয়া জেগা, মানে ইমান সুন্দৰকৈ বনাইছে, মানে ক'বলগীয়া ভাষা আৰু বাকী আছে বনাবলৈ, বাকী আছে। মই ভবা মতে যদি কমপ্লিট হৈ যায় বহুত দেখিবলৈ ধুনীয়া লাগিব। ঠিক আছে। চাংঘৰ ধুনীয়া, কেনেকে বনাম জলফলা, গানটোলে মনত পৰি গৈছে একেবাৰে। আল্টি ফটো মৰা জেগা আৰু এইটো আৰু। এতিয়া বহিব পৰা জেগাও আছে ধুনীয়াকৈ সুন্দৰ, বহুত মানুহ একেলগে বহিব পাৰে। এইটো বিচনা আছে, পুৰা মিটিং চিটিঙো কৰিব পাৰে ডাঙৰকৈ আপোনালোকে, আৰু কনফাৰেঞ্চ হলৰ নিচিনা চব। এয়া বিচনা চব বাঁহৰে নিৰ্মাণ কৰা হৈছে, A to Z বাঁহ। চাব পাৰিছে মিটিঙৰ কাৰণে ডাইচ বনাই থোৱা আছে। ফটো মৰা কিন্তু আল্টি, এইটো কিন্তু পোষ্ট কিন্তু মজা হ'ব। বাৰু সেইটো আমাৰ কাৰণে মাংস বনাই আছে, স্পেচিয়েল মাংস, আৰু বঢ়িয়াকৈ। আৰু ৰিজৰ্টত আহিছোঁ যেতিয়া নেকি পাৰ্টিটো কৰিবহে লাগিব, সেইকাৰণে পাৰ্টিটোৰ লগতে কৰি ল'লোঁ। চাবলৈ পাইছোঁ চব্জি বনি ৰেডি হৈ গ'ল। কথা এটা সুধোঁ আপোনাক, যদি বাহিৰৰ পৰা যদি মানুহ আহে, তাৰপৰা চাব আপোনাৰ গড়মূৰ, কমলাবাৰী, দূৰ দূৰণিৰ পৰা যদি মানুহ আহে, ইয়াত খোৱা বোৱা ব্যৱস্থাটো পায়নে? পায়। আৰু যদি নিজেও যদি লৈ আহে তেতিয়া আপুনি বনাই দিয়া চাৰ্জটো লয়? হয় নাই? এনেই এটা চব্জি বনাই যদি আপুনি কেনেকুৱা লৈনো? আমি এটা চব্জি বনাওঁতে 150 মানে আইটেম লৈ লৈ আপুনি লয় না? আইটেম লৈ লৈ আপুনি বনায়, তাৰ ওপৰত দামটো ভিত্তি কৰি লয় আপুনি, হয়নে? আপোনাৰ ভাত চাত চব বনাই দিয়ে। আৰু নিজেও যদি অৰ্ডাৰ যদি দিয়ে যে মই মাংস খাবলৈ মন আছে, আপোনালোকে মাংস, তেতিয়াও আপুনি এই যোগানটো দিব পাৰে, হয়নে? এই এৰিয়াটোৰ নামটো কিনো বাৰু? কি বুলি ক'লে মানুহে গম পাব যে এইটো চাপৰি, লাচং, কিবা এনেকুৱা ধৰণৰ কি নাম? লেটকেটৰ ৰিজৰ্ট বুলি। লেটকেটৰ ৰিজৰ্ট? লেটকেটৰ ৰিজৰ্ট চাপৰিৰ মাজত আছে, বহুত সুন্দৰ ঠাই। আপোনালোকে আহিব, ইয়াত খোৱা বোৱাৰ ব্যৱস্থাও পাব। এজন দাদাই বনাই দিয়ে, বহুত ধুনীয়া মজা বনাই। আৰু এদিন আহিছিলোঁ, খাইছিলোঁ, বহুত ভাল লাগিছিলে। আপুনি বহুত মজাকৈ বনাই। মানে লেটকেট মানে কিনো? লেটকেট মানে লেটকেট মানে মই আৰু আন এজন মানুহক সুধিছিলোঁ, তেতিয়া কৈছিলে যে ৰুই পিনে খোৱা, হয় নেকি? লেটকেট মানে ৰুই পিনে খোৱা ন, তাৰ মিনছটো সেইটো বুজায়। ৰিজৰ্টটোতো আৰু চবেই জানেই, হয় নাই? ধন্যবাদ, আপোনাক লগ পাই খুবেই ভাল লাগিলে। আৰু আগবাঢ়ি যাওক আৰু ভালকৈ আপুনি বনাওক, হয়নে? এতিয়া আপোনালোকে দেখি আছে বিকিদাই ভাত ভৰা আৰম্ভ কৰিছে। বিকিদাই চব্জি আনিব, বহুত হেল্প কৰে, কিন্তু মানুহটো বহুত মৰমীয়াল কিন্তু দেই। চবকে ভাত বাকিছে, চাওক এইটো চাওক। এইটো চব্জি আহি পোৱা নাই নেকি বিকি? চব্জি আনিলোঁ। চব্জি বকা নাই মানে ন? ভাতটো বাকিবই লাগিব। ঠিক আছে। এয়া আমাৰ এটা চব্জি মাংস বিলাই আছে সিদ্ধুৱে। খানা মানে এইটো গোন্ধ, মানে কি গোন্ধ ইমান বিলাইছে যে। এই দাদাক খানা বনাবলৈ দিব লাগে, দাদাক খুব ধুনীয়াকৈ বনাইছে। গোন্ধ মানে মজা গোন্ধ। ৰিজৰ্টত থাকে একদম। মাংসটো ভাতটো যিটো হৈছে মানে মাংসটো তাতকৈ দুগুণ ধুনীয়া হ'ব। আমাৰ বন্ধুৱে চাল খাই ভাল পায়, চাল বিচাৰি একদম মানে নহৰু গোন্ধটো বৰ আল্টি হয়। আমি ইয়াত গোটা নহৰু দিছোঁ, ৰাইজে এতিয়া বিৰিয়ানী খাই দিছে অলপ। নৰসিংহ পাতৰ জোল অকণমান দি দিছে। নৰসিংহ পাত খুব মজা বনাইছে। মুনুদাই ক'ব মাংসটো কেনেকুৱা লাগিছে। আৰু ইয়াত যদি কোনোবা আহিব বিচাৰে তেতিয়া বিজয় দাক লগ কৰিব, বিজয় দাই গোটেই কথাটো জনাই দিব।
হয় হয় খুব সুন্দৰভাৱে বনাই দিছে খুব আল্টিমেট যোগাযোগ কৰিব আমি সহযোগ কৰিম চেনেলৰ জৰিয়তে এই চেনেলৰ জৰিয়তে সহযোগ কৰিব আমি নিশ্চয় সহায় কৰিম ডিছক্ৰিপশ্যনত লিংক দি দিয়া হ'ব লেটুকেটুৰ ৰিচৰ্ট খুব সুন্দৰভাৱে সজাইছে মেলিছে আৰু ইয়াত খানা বনোৱাৰ দায়িত্বটো আছে এজন খুব সুন্দৰভাৱে বনাইছিলে আমি ফোন কৰিছিলোঁ ব্যস্ততা আছিলে আমাৰ এই আমাৰ চাইছে আপুনি আমাৰ বন্ধুৱে খাবলৈ ষ্টাৰ্ট কৰিছে অলপ বন্ধু টেষ্ট কেনেকুৱা পাইছা মজা